নোয়াখাই ভেটঘাট যেটো আমাৰ মাজবাট চাহ বাগিচাত 2025 বৰ্ষত আমি উদযাপন কৰিবলৈ লৈছোঁ বা নোয়াখাই পৰ্বটো আমি পালন কৰিবলৈ আয়োজন কৰিছোঁ। তো আমি আমাৰ জাতিৰ বৃহৎ এটা উড়িয়া জাতি আমাৰ মাজবাট অঞ্চলে গাঁৱে ভূঞে আমি যদি অনুমান কৰোঁ 16 পৰা 20,000 আমাৰ জাতিৰ মানুহ আছে আৰু সকলোকে আমাৰ ইয়াৰ মাধ্যমেদি আজি এই কাৰ্যালয় আমাৰ নোয়াখাই কাৰ্যালয়ৰ মাধ্যমেদি সকলোকে মই বিনম্ৰ অনুৰোধ জনাওঁ যে আমাৰ এই নোয়াখাই পৰ্বটো যাতে সাফল্যমণ্ডিত কৰিবলৈ সকলোৱে নিজৰ কাম কাজ এৰিও আজি আমি নিজৰ বেলেগ অন্য জাতিৰ লোক যেনেকৈ নিজৰ জাতিৰ কাৰণে সম্পূৰ্ণ সময় দি নিজৰ জাতিক আগুৱাই ল'বৰ কাৰণে চেষ্টা কৰে, আমিও ঠিক আমাৰ জাতিৰ এই প্ৰগ্ৰামটো বা নোয়াখাই পৰ্বটো অধিৱেশনটো আমি যাতে সাফল্যমণ্ডিত কৰিব পাৰোঁ তাকে আমি সকলোৱে চেষ্টা কৰিব বুলি মই তেওঁলোকক বিনম্ৰ অনুৰোধ জনাইছোঁ। আমাৰ নাও যে আজি আমাৰ জাতিৰ এটা পৰব হয় নোয়াখাই পৰবত সবৰ সহায় সহযোগিতা লাগিব আৰু সবে যাতে আমাক সহায় সহযোগিতা কৰে। আজি মাজবাট আঞ্চলিক কমিটিৰ 9টা প্ৰাইমাৰীৰ মাজবাট আঞ্চলিকৰ অন্তৰ্গত 9টা প্ৰাইমাৰীৰ যিমান প্ৰাইমাৰীৰ বিষয়ববীয়া তথা মাজবাট আঞ্চলিকৰ বিষয়ববীয়াক মই অনুৰোধ জনাওঁ আৰু আমাৰ প্ৰাক্তন আঞ্চলিকৰ বিষয়ববীয়া তথা আমাৰ প্ৰাক্তন উড়িয়া সমাজৰ মানে সমাজকৰ্মী বৃন্দক বিশেষভাৱে মই অনুৰোধ জনাওঁ যে আমাৰ যিটো আজি আমাৰ যিখন নোয়াখাইৰ পৰ্ব আয়োজন কৰাৰ যিটো আমি মন্ত্ৰ লৈছোঁ সেই প্ৰগ্ৰামত সবে যাতে দলে বলে উপস্থিত হয়। আমি অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদ মাজবাট আঞ্চলিক সমিতিৰ উদ্যোগত তথা মাজবাট আঞ্চলিক সমিতিৰ অন্তৰ্গত 9টা প্ৰাইমাৰী সমিতিৰ সহায় সহযোগত লগতে সমূহ ৰাইজৰ আতিথ্যত আমি নোয়াখাই ভেটঘাট পৰ্ব উদযাপন 2025 বৰ্ষ আমি পাতিবলৈ মনস্থ কৰিছোঁ। আমি দিনাংক সিদ্ধান্ত ধাৰণ কৰিছোঁ ছেপ্টেম্বৰ মাহৰ 7 তাৰিখত আমাৰ নোয়াখাই ভেটঘাট উদযাপন পৰ্ব উলহ মালৰে আমি পালন কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। আজি খুবেই আমাৰ বাবে এটা আনন্দিত দিন যে আমি নোয়াখাই উদযাপন সমিতিৰ কাৰ্যালয় আজি আমি উন্মোচন কৰিবলৈ আমি সক্ষম হ'লোঁ। বিশেষ কৰিকে মই আমাৰ অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদ মাজবাট আঞ্চলিক সমিতিৰ তৰফৰ পৰা অনুগ্ৰহ কৰিছোঁ। আমাৰ বুদ্ধিজীৱী আমাৰ উপদেষ্টাসকলক মই অনুগ্ৰহ কৰিছোঁ, তেখেতক মই অনুৰোধ জনাইছোঁ যে আপোনালোকৰ সহায় সহযোগিতা আমি একান্তভাৱে কামনা কৰিছোঁ যাতে নেকি অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদ বিভিন্ন সময়ছোৱাত আমাৰ উড়িয়া জাতিৰ সৰ্বাংগীন উন্নতিৰ হকে কাম কৰি আহিছে আৰু লগতে বিভিন্ন সমস্যাত আমাৰ উড়িয়া সমাজৰ বিভিন্ন সমস্যাত অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদ মাত মাতি আহিছে। আজি আমাৰ এটাই লক্ষ্য উদ্দেশ্য, আমি নোয়াখাই উদযাপন কৰাৰ লক্ষ্য উদ্দেশ্য এটাই থাকিব যে আমাৰ জাতিটোৰ আমাৰ উড়িয়া জাতিটোৰ সৰ্বাংগীন উন্নতি আৰু একতা শৈক্ষিক সামাজিক দিশত আমি আগুৱাই লৈ যাব পাৰোঁ। সেইটোৰ বিষয়ত আমি আজি অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদ মাজবাট আঞ্চলিক সমিতি হয় এই নোয়াখাই উৎসৱ আমি পালন কৰিবৰ বাবে মনস্থ হৈছোঁ। গতিকে আমাৰ মাজবাট অঞ্চলৰ আমাৰ সমূহ উড়িয়া ৰাইজ আমাৰ সমূহ উপদেষ্টা গণ্যমান্য ব্যক্তিসকলক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আপোনালোকৰ অবিহনে আমি কেতিয়াও আমি নোয়াখাই উদযাপন আমি সাফল্য কৰিব নোৱাৰিম। গতিকে আপোনালোকৰ সহায় সহযোগিতাত একান্তভাৱে আমি কামনা কৰি আৰু আমি আপোনালোকৰ আশীৰ্বাদে আমাৰ এই নোয়াখাই উৎসৱ উদযাপন আমি সুন্দৰভাৱে পালন কৰি যাম তাকেই কামনা কৰিছোঁ। ধন্যবাদ।